এদিনাখন মই এটা উল্লেখ কৰিছো যে যোৱা এমাহৰ পৰা আমাৰ ৰাজ্যখনৰ পৰিৱেশ বিনষ্ট কৰাৰ বাবে ৰাজ্যৰ ভিতৰৰ পৰাও প্ৰচেষ্টা চলিছে আৰু ৰাজ্যৰ বাহিৰৰ প্ৰচেষ্টা চলিছে আৰু বিশেষকৈ সোশ্যাল মিডিয়া এই ক্ষেত্ৰত এছাম মানুহৰ বাবে ডাঙৰ অস্ত্ৰ হৈ পৰিছে so we have conducted a forensic audits. Then we found যে বৰ্তমান অসমৰ ফেচবুকত 700কৈ বেছি একাউণ্ট বাংলাদেশৰ পৰা এক্টিভ হৈ আছে 350 একাউণ্ট পাকিস্তানৰ পৰা এক্টিভ হৈ আছে আৰু মিডল ইষ্টৰ পৰা 500 প্লাছ একাউণ্ট এক্টিভ হৈ আছে এটাতো অসমৰ কংগ্ৰেছক বা অসমৰ কোনোবা লিডাৰক লাইক দিলে পোষ্ট কৰিলে এখিনি হৈ গল বাকি যদি এক্টিভিটি খিনি তেওঁলোকৰ চাই these people are very hardcore Islamic fundamentalist very hardcore তেওঁলোকৰ কন্টেন্টতে প্যালেষ্টাইন থাকে নহলে এনহিলেশন থাকে যে জুনে ইছলাম নামানে বাকি মানুহক মাৰি পেলাব লাগে তেওঁলোকৰ গুটে কন্টেন্ট খিনি very hard hitting content আৰু এই মানুহখিনি ইন্টারেস্টিংলি রাহুল গান্ধী কো ফলো নকৰে ইন্ডিয়ান ন্যাশনাল কংগ্ৰেছকো ফলো নকৰে they only like in the pages concerning Assam and activity of one political leaders and activity of Assam Congress আৰু যেতিয়াৰ পৰা এই 2092 একাউণ্টৰ কথা আমি পাতিছো তাৰ মাজত দুই এজনে কেতিয়াবা মোৰ একাউণ্টটো আহি যায় কিবা মোৰে এটা পোষ্ট এটা লাইক কৰি থৈ দিয়ে জাস্ট টু শো দ্যাট আমি এজনৰে কৰা নাই আমি আপোনাৰো কৰিছো সো সেইখিনিও হৈছে যেতিয়াৰ পৰা প্ৰেছত মই এনাউন্স কৰিছো যে এনেকুৱা এটা ঘটনা ঘটি আছে সো মই ভাবো যে ৰান আপ টু দা অসম ইলেকশ্যন এনেকুৱা আৰু বহুত ঘটনা ঘটি থাকিব বিকজ এ ফান্ডামেন্টালিষ্ট এটা উপাদান এটা অসমত বহুত এক্টিভ হৈছে